মই দীক্ষিতাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মই পিঠাগুড়িতে এটা চকলেট একদম ধুনীয়া লাডু বনাইছোঁ। তো আহক আমি চাওঁ কেনেকৈ লাডুটো বনালোঁ। আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব। তো চাই পেলাই জনাব কেনেকুৱা পাইছে। আহক আমি চাওঁ। এতিয়া আমি কেঁচা পিঠাগুড়ি 3 চামুচমান ইয়াতে মই লৈছোঁ আৰু ইয়াতে নিমখ এতিয়া ইয়াত এড কৰিছোঁ অলপমান। তাৰপিছত আমি ইয়াতে অলপ চেনি এড কৰিছোঁ। চেনি আৰু নিমখ আপোনালোকে সোৱাদ অনুসৰি লৈ ল'ব। আমাৰ ঘৰত অলপ চেনি কম খোৱা হয়, সেইকাৰণে চেনিৰ পৰিমাণ কমাই দিছোঁ। এয়া কাজু বাদামখিনি আমি এনেকৈ পিচি থৈছোঁ। পিচি লোৱাৰ পিছত এইখিনি পিঠাগুড়িখিনিৰ লগত এড কৰি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰাৰ পিছত অলপমান পানী দি আমি গোটেইখিনি আটা মুঠা দি অলপ মুঠিব লাগিব। এয়া চাওক, এনেকৈ আটা মুঠা দি আপোনালোকে অলপ অলপ পানী দি বস্তুখিনি মুঠি থাকিব। এয়া অলপ পানী দি আমি ভালদৰে বস্তুখিনি মুঠি আছোঁ, যাতে এইখিনি অলপ আটা নিচিনা ঢিলাও নহয়, বস্তুটো টানো নহয়, যেনেকৈ ৰুটি বেলিব হয়। এয়া আমাৰ ডোটো ৰেডি হৈ গ'ল। এতিয়া আমি অলপৰ কাৰণে এইখিনি থৈ দিম। এতিয়া আপোনালোকে দেখিব পাইছে ডোটো ভালদৰে ৰেডি হৈ গ'ল। ইয়াৰ পিছত আমি ডোখিনি আধা আধিকৈ অলপ ভাঙি কৰি লৈছোঁ। ভাঙি কৰি পেলাই আপোনালোকক দেখুৱাম এনেকৈ বেছি আঠাও নহয়, বেছি ঢিলাও নহয়, তেনেকৈ বস্তুখিনি ৰেডি কৰি ল'ব লাগে। ইয়াতে আমি পিচি থোৱা লং ইলাচি অলপ এড কৰি ভালকৈ এই গোটেইখিনি আমি ভালদৰে মিক্স কৰি লওঁ। নাৰিকল আমি ভালদৰে পিচি লৈছোঁ। আমাৰ গোটেই বস্তুখিনি ভালদৰে পিচা হৈ গৈছে নাৰিকলখিনি। এয়া দেখিবলৈ পাইছে ভালদৰে আমাৰ অলপমান নাৰিকলৰ গুড়ি ওলাই ৰেডি হৈ গৈছে। আমি নাৰিকলৰ গুড়িখিনি এই পিঠাগুড়িখিনিৰ লগত মিক্স কৰিম ভালদৰে। সকলোখিনি ভালদৰে মিক্স কৰি ল'ম নাৰিকল আৰু লং ইলাচিৰ পাউডাৰখিনিৰ সৈতে। এতিয়া আমাক অলপ চকলেটৰ প্ৰয়োজন হ'ব। মই ডেইৰী মিল্ক চকলেট ইউজ কৰিছোঁ আৰু এয়া আমি পিঠাগুড়ি অলপ লৈছোঁ। সৰু লাডু এটা বনাই ল'ম। লাডুটো বনোৱাৰ পিছত এনেকৈ ধৰি অলপ চেপেটা কৰি বহল কৰি ল'ব। বহল কৰি লোৱাৰ পিছত আমি ইয়াতে চকলেট সুমুৱাই পুনৰ বস্তুখিনি অফ কৰি লাডু কৰি ল'ম। এয়া এনেকৈ। এয়া আমাৰ গোটেই লাডুখিনি ৰেডি হৈ গ'ল। এটা চচত মই পানীখিনি উতলাই লৈছোঁ। ওপৰতে আমি খৰাহী এটাত কাপোৰ দি লৈছোঁ। এতিয়া আমি সকলোবোৰ লাডু এটা এটাকৈ সেই খৰাহীটোত দি যাম আৰু 30 মিনিটমানৰ কাৰণে আমি ঢাকি সিজিবলৈ দিম ইয়াক। আমাৰ লাডুখিনি এতিয়া ৰেডি হৈ গৈছে। আমি এতিয়া ইয়াক অলপ কাটি কৰি পেলাই মাজৰখিনি আপোনালোকক দেখুৱাম। এয়া দেখিব পাইছে চকলেট চব ভালদৰে ধুনীয়াকৈ সিজি গৈছে। আজিলৈ বাই, পিছত আকৌ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে।